हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। आज मैं बहुत एक्साइटेड हो आसो कारण आज आमी गई आसो पेहीर घरले। या मामा गई मामी मामार छोৱালী और पोৱালীটো गई आसे। आमी गई आसो लखीमपुरत थाके पेही बहुत दिনৰ মূৰত पेहीक लग पाम সেইকাৰণে बहुत एक्साइटेड हो आसो। এয়া এতিয়া আমি আহি পালো বগীবিল ব্ৰিজ আহি পালো। এয়া চাওক ধেমাজি আহি পাই গ'লোহি। এতিয়া আমি ধেমাজিত কিবা এটা খাই লওঁ আৰু কিবা এটা খাই বৈ ভাবিলোঁ কাংকান এম্পৰিয়ামত সোমাই যাওঁ কাৰণ ফেচবুকত হওক হেৰিয়াত হওক মানে কাংকান ধেমাজি কাপোৰ দেখি থাকোঁ আৰু ইমান ধুনীয়া ধুনীয়া কাপোৰ পায় এইখনত। ধেমাজিৰ ফালে গৈছোঁৱে যিহেতু ভাবিলোঁ কাংকান ধেমাজিত সোমাই যাওঁ আৰু এয়া এতিয়া পাই গ'লোহি পেহীহঁতৰ ঘৰ পাই গ'লোহি ফাইনেলি। ল'ৰাটো ইমান ডাঙৰ হৈ গ'ল বাবা। মই ব্লগ বনাই বনাই আহিছো দেই। পেহা কি খবৰ? মোজা আহি পাই গ'লো দেই, বহুত দেৰি লাগি গ'ল। হেল্ল' ল'ৰাটো ইমান ডাঙৰ হৈ গ'ল। ভিডিঅ' কি আছে? মই ব্লগ বনাওঁ নহয় আজিকালি। মই গম পাওঁ ন। চাওঁ চাওঁ কিয় নাচাওঁ, চাবি আকৌ। কেইদিনমান আগতে ফ'ল' কৰিছোঁ। ৰ'বা আকৌ মই এখন এনেকৈ দিম আৰু দাইল এইখিনি কি হ'ল বাৰু? সজিনা মাছ হেৰি দে বন্ধাকবি আচাৰ মানুহজনী গাহৰি পাহি দি আছে আমাৰ পেহীয়ে। গাহৰি বনাইছে আমাৰ পেহাই স্পেচিয়েলি। খোৱাহে কথা আৰু এতিয়া। হেল্ল' বিদ্যুৎ গপচত আহিলা যে কি কৈছা? এনেই বহিছোঁ মই এতিয়া পেহীহঁতৰ ঘৰত। এই বাহিৰত এনেই বহি আছোঁ। এইটো পেহীহঁতৰ ঘৰ। আমি পোৱালিটোৰ লগত এনেই বহি আছোঁ আৰু। হাই কি কৰিছা নাকত? তুমি বেগটো কেলৈ লৈ আছা? আজি থাকিম ইয়াতে, কাইলৈ যাম ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম আৰু আজি ইয়াতে বহুত দিনৰ মূৰত আহিলোঁ, মানে 3 বছৰমানেই হৈ গ'ল। ভাল লাগিছে, বহুত ভাল লাগিছে আজি আহি পেলাই। এয়া এইটো পেহীৰ সৰু ল'ৰা আৰু চলাই আছে এয়া পেহীৰ ডাঙৰ ল'ৰা আৰু এইটো তাৰ ফ্ৰেণ্ড হয়, ভাইটিৰ ফ্ৰেণ্ড হয়। এতিয়া আমি গৈ আছোঁ আইতা ককাহঁতৰ ওচৰলৈ আৰু মামাহঁত বেলেগ গাড়ীত আহিছে। মই ককা আইতাহঁতৰ ঘৰলৈ আহিছিলোঁ। এয়া পেহাৰ মা হয়। মই এয়া ককা আইতা বিয়ালৈ যাব লাগিব দেই। ভগৱানে কৰিলে হ'ব আৰু। বৰষুণ দিছে যাবলৈ লৈছোঁ। এই আইতাহঁতৰ ঘৰত ইমান ধুনীয়া কপৌ ফুল ফুলিলে, পুৰা লাগি আছে। এইফালেও দিছে ন কপৌ ফুল, এইখিনি পুৰা লাইনকৈ কপৌ ফুল দিয়া আছে ন। আমি এতিয়া লখিমপুৰ টাউনত আছোঁ। এয়া বজাৰত কিবা এটা কিনিব লৈছোঁ। কাপোৰ চাপোৰ যিহেতু লৈ অহা নাছিলোঁ, কিবা কিবি লৈ লওঁ পিন্ধিবলৈ। চাওক পেহিবলৈ বহুত কাম আছে চিন্তা লাগিছে।
গেছৰ দৰৱটো যেন খাই দিছোঁ আৰু তামোল পাণ কিনি আছোঁ ইয়াত বিয়া কাৰ্ড শেষ হৈ গ'ল লৈও নাহিলোঁ ইমানকৈ তামোল পাণ মাহঁতে লৈছে দেই দাদা এয়া এতিয়া মই পেহীয়েকৰ ঘৰলৈ আহিছোঁ ওপৰত দেখাই আছোঁ পেহী আইতাক এয়া হৈছে পেহী আইতা মই পেহী আইতাক বিয়া মাতিবলৈ আহিলোঁ যাব লাগিব দেই পেহী আইতা যাম যাব ন ভগৱানে ভালে কুশলে ৰাখিলেই হ'ল আৰু পাই দেই ঠিক আছে গৈ থাকোঁ ন এতিয়া মই আৰু আহিলোঁ লগ পালোঁ ইমান হয় বছৰ পাই। মূৰত ভাল লাগিলে হয় আকৌ গৈ থাকোঁ এডোখৰ বাটৰ পৰা হেৰি কৰা হ'লে তাকে তামোল কেঁচা তামোল কেইটামান লৈ লৈছোঁ যাওঁ দেই পেহী আইতা ব'লা ইমান আন্ধাৰ হৈছে ব্ৰাইট কৰি লোৱা ব্ৰাইট কৰিলোঁ এনেকুৱাই বেটাৰী পিঠাওটো নহয় নেকি মানে 25 মই মানে মাষ্টৰ নি আৰু দেই গোটেইখন এফালে আহিছে এই ডাষ্টাৰ এটা লৈ ল'ব লাগিছিলে তুমি পাই যে গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি ইহঁতৰ ঘৰৰ পৰা যাব লৈছোঁ বাই বাই এই নয়ন এফালে এফালে ইহঁতৰ ঘৰৰ পৰা যাব লৈছোঁ বাই বাই তুমি দিলা বাই 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 পেহা আকৌ আহিম দেই গোটেইখিনি এডোখৰ উঠাই লওঁ এনেকৈ বাই বাই পেহী বাই বাই ফটো কিবি উঠাই মানে ফটো কিবি উঠাই দিব